নেচাৰেল কেলচিয়াম বঢ়োৱাত সহায় কৰে আৰু দাঁতলৈ যাচে আচৰিত হ'বলগীয়া সবলতা। নতুন কলগেট ষ্ট্ৰং টিথ। যেতিয়া মই চাবোনেৰে গা ধুওঁ Hey guys, good afternoon. আৰু আমি গৈ আছোঁ আজি ৰত্নাকৰ চাব। কাঞ্চনজংঘাৰ পিছত আজি ৰিলিজ হৈছে 11 অক্টোবৰ ৰত্নাকৰ, আৰু আমি গৈ আছোঁ ৰত্নাকৰ চাব। কেনেকুৱা কিন্তু কেনেকুৱা লাগিছে? ভালে লাগিছে কেনেকুৱা গৈ আছোঁ মানে ট্ৰেইলাৰখনটো চাই ভালে লাগিল, বঢ়িয়া, ট্ৰেইলাৰখন ভাল হৈছে। চাওঁ এতিয়া চিনেমাখন কিমান কি ভাল হয়। আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আমি এতিয়া গৈ আছোঁ ৰত্নাকৰ চাব, আৰু তুমি লগৰ অজয়, আমি দুইজনে গৈ আছোঁ ৰত্নাকৰ চাবলৈ। চাওঁ ফিল্মখন কেনেকুৱা হয়। আৰু আমাৰ আৰু আমাৰ মৰ্ণিং চোৱাৰ কথা আছিলে, কিন্তু আমাৰ মৰ্ণিং চোৱা নহ'ল, সেইকাৰণে আমি এতিয়া 2টাৰ পৰা চাব গৈ আছোঁ। বলক তেনেহ'লে আজিৰ ভিডিঅ'টি আমি ষ্টাৰ্টিং কৰোঁ। প্ৰতিটো পুৱা জাগে তোমাৰ কথা ভাবি, তোমাৰ এই লৰ মাৰে নাজানো ক'ত তুমি। আৰু ফাইনেলি আমি এতিয়া বন্দনা চিনেমা হল পাই গ'লোঁ, আৰু ৰাস্তাৰ সৌটো বাৰত থকা হলটোৱে হৈছে বন্দনা হল। বলক 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 ৰত্নাকৰ চাওঁ। ফাইনেলি আমি টিকেট পাই গ'লোঁ ৰত্নাকৰ 2খন ওপৰৰ, আৰু আমি 19টা চোৱা কথা আছিলে ৰাতিপুৱা, কিন্তু তাতে আমি ইয়াতে আহি গ'লোঁ, কাৰণ 19টা 2টাৰ পৰা নাই, 3টা 20ৰ পৰা আছে, আৰু চ' আমি টিকেট পাই গ'লোঁ। বলক আমি ৰত্নাকৰ চাওঁ। ফাইনেলি আমি ভিতৰত আহি সোমালোঁ, আৰু এতিয়া গৈ আছোঁ ওপৰলৈ, মানে বেলকনিৰ ওপৰত। এই ৰত্নাকৰ যতীনদা আজি ফালিব পুৰা। বলক আমি ভিতৰলৈ সোমাওঁ। জুবিনদাৰ গান দিছে, জুবিনদাৰ গান বুজিবই। ইয়াতে চাবি, ইয়াৰ পৰা চাবি না আগত চাবি?
ফাইনেলি পালোঁ। আমি ভিতৰত আহি বহিলোঁ আৰু অলপ পিছতে ষ্টাৰ্ট হ'ব ৰত্নাকৰ। কি কবি? লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, কেনেকুৱা লাগে এতিয়াতো মই আৰু ভিডিঅ'টো দেখাব নোৱাৰিম, আকৌ ইণ্টাৰভেলত আহি আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো চাওক আৰু কেনেকুৱা লাগে জনাব। ফাইনেলি হৈ গ'ল। মই গ'ল বহুত ভাল লাগিছে চিনেমা চাই, বহুত মন লাগিছে, চাব পাৰে ভাল লাগিছে, বহুত ভাল লাগিছে। সঁচা কৈছোঁ, বহুতখিনি ভাল হৈছে ৰত্নাকৰ আৰু সকলোৱে চাওক, সেইটোৱে আশা কৰোঁ। একশ্যন ভাল লাগিছে। অসমীয়া চিনেমা চাব লাগে আৰু ৰত্নাকৰ একশ্যন চাব লাগে ন? থেংক ইউ। সেইটোৱে আমি আশা কৰিছোঁ সকলোৱে অসমীয়া চিনেমা চাওক আৰু ৰত্নাকৰৰ ফিল্ম বঢ়িয়া হৈছে, চাউথৰ দৰে বনাইছে, একশ্যন বঢ়িয়া আৰু বহুত ভাল লাগিছে। চ' এতিয়া ইণ্টাৰভেল হ'ল আৰু মই শেষত কৈ আছোঁ চিনেমাখন কেনেকুৱা হৈছে, কেনেকুৱা লাগিছে মই পিছত কৈ আছোঁ। অ'কে, এতিয়ালৈকে আৰু তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু ফাইনেলি ৰত্নাকৰখন শেষ হ'ল আৰু এতিয়া আমি ওলাই আহিছোঁ। সঁচাকৈ বহুত ভাল হৈছে ৰত্নাকৰ। অসমীয়া চিনেমা এখন যে এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। বাহিৰৰ দৰে কৰিছে, মানে বহুত ভাল হৈছে। আপোনালোকে এবাৰ আহক আৰু এবাৰ ৰত্নাকৰ চাই যাওক। ফাইনেলি ৰত্নাকৰ শেষ হ'ল আৰু ভাল লাগিছে চাই, আৰু সঁচাকৈ বহুত ভাল লাগিছে। আপোনালোকে এবাৰ আহক আৰু ৰত্নাকৰখন চাওক। আৰু ৰত্নাকৰখন চালে আপোনালোকৰ এনেকুৱা হ'ব যে আপোনালোকে অসমীয়া ফিল্ম চাই আছে নে চাউথৰ ফিল্ম চাই আছে, মানে গোটেইখিনি আপোনালোকৰ পূৰা চাউথৰ নিচিনাকৈ আৰু বহুত ভাল লাগিছে ৰত্নাকৰখন। একশ্যন ভাল হৈছে, একশ্যন বহুত আছে, ভাল লাগিছে। একশ্যন ভাল, ৰোমেঞ্চ ভাল আপোনাৰ, আৰু আপোনালোকৰ যদি ভালদৰে চাই থাকে আপোনালোকৰ চকুত চকু পানী আহিব। ইমান মানে ভাল লাগিছে আমাৰ গানবোৰ, আৰু গানবোৰো লোকেশ্যনবোৰ ইমান ধুনীয়া। আৰু মানে আমাৰ এইটো অসমৰ ফিল্ম বুলি ক'বই নোৱাৰি, মানে এনেকুৱা মানে চব মানে বাহিৰৰ লোকেশ্যন, মানে ভাল লাগিছে। মানে এনেকুৱা মানে ফিল্মখন এনেকুৱা বনাইছে যেন চাউথৰ দৰে, আৰু বহুত ভাল লাগিছে আজি ৰত্নাকৰখন চাই। আৰু আপোনালোকে এবাৰ আহক আৰু ৰত্নাকৰখন চাওক। আৰু এতিয়া আমি যাওঁ, ঘৰলৈ যাওঁ। আমি এতিয়া আমি ঘৰলৈ গৈ থাকোঁ আৰু আপোনালোকে নিশ্চয় এবাৰ আহক আৰু ৰত্নাকৰখন চাওক। তেতিয়া আমি এতিয়া ঘৰত যাওঁ। মাজতে হাঁহি মাৰিলে আজি হঠাতে উচুপি থকা সময়ে
বৰ্তমান আমি এতিয়া ঘৰ গৈ আছোঁ আৰু সকলোৱে এবাৰ ৰত্নাকৰখন চাওক বহুত ভাল হৈছে আৰু কি কওঁ মানে কি কওঁ আৰু বহুত ভালেই হৈছে আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব জনাৰ পিছত লাইক কৰিব ছাবস্ক্ৰাইব কৰিব এইটো নাপাহৰিব কিন্তু ছাবস্ক্ৰাইবটো কৰিবই আৰু পাৰে যদি অলপ শ্বেয়াৰ কৰি দিব যিহেতু মোৰ এইটো আজি এইটো নতুন ব্লগ হয় চ' ভিডিঅ'টো কেনে পালে জনাব আৰু সকলোৱে এবাৰ ৰত্নাকৰ চাব নে কি ইয়াহু চ' বাই বাই আজিলৈ আৰু লগ পাম নেক্সট ভিডিঅ'ত